হয়, আজি ৰাতি 12টামান বজাত আমাৰ শিলখাগুৰি গাঁৱত যি অগ্নিকাণ্ড সংঘটিত হ'ল, এই অগ্নিকাণ্ড সংঘটিত হোৱা ভাইৰ আমাৰ যি দোকান আছিলে তথা আমাৰ যি গৃহ, এই গৃহ সম্পূৰ্ণৰূপে জ্বলি গৈছে। আমি ঘটনাস্থলীত যাই উপস্থিত হৈছোঁ। চাওক, আজি APDCL-এ আমাৰ সমূহ ৰাইজক যি এটাৰ পিছত এটা নিৰ্যাতন কৰি আছে, সেয়া আমাৰ স্মাৰ্ট মিটাৰ নামৰ হওক বা যি আমাৰ গাঁৱে গাঁৱে গৈ যি অসুবিধা তেওঁলোকে কৰিছে, সম্পূৰ্ণৰূপে APDCL-এ জগৰে কৰিছে। এইখন গাঁৱত কেইদিনমান আগতে আমি ৰাইজৰ পৰা শুনিবলৈ পাইছোঁ, যি পুখুৰী, এই পুখুৰীত আমাৰ যি কাৰেণ্টৰ ব্যৱস্থা, এই কাৰেণ্টৰ ব্যৱস্থাৰ ওপৰত এই পুখুৰীতো আমাৰ বহু ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছিল। আজি এইখন গাঁৱৰে এইখন দোকান জ্বলিব লগা হৈছে। এয়া সম্পূৰ্ণৰূপে আমাৰ যি বিজনী APDCL আছে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। এই APDCL-ৰ ব্যৰ্থতাৰ কাৰণে আজি আমাৰ এজন ভাইৰ এইখন ঘৰ জ্বলিব লগা হৈছে। আজি চাওক, আমাৰ গাঁৱে গাঁৱে ঘূৰিলে আপোনালোকে দেখিবলৈ পাব যি কাৰেণ্টৰ যি ব্যৱস্থা, এই ব্যৱস্থা সম্পূৰ্ণ দুৰ্বল হৈ আছে। এয়া আমাৰ ৰাইজৰ এটাই দাবী যে এই ঘৰখন যে জ্বলিব লগা হৈছে, এই ঘৰখনৰ আৰ্থিক যি অনুদান, এই অনুদান সম্পূৰ্ণৰূপে আমাৰ APDCL তথা আজিৰ চৰকাৰখনে বহন কৰিব লাগিব। আমাৰ এইখন এৰিয়াৰ আমাৰ MLA ছাৰ অজয় কুমাৰ ছাৰ ডাঙৰীয়াক আমি আহ্বান জনাম যে আপোনালোকে আহি এই দুখীয়া পৰিয়ালৰ আপোনালোকে সাক্ষাৎ কৰক। আৰু আমাৰ BTR-ৰ যি আমাৰ ধনঞ্জয় ছাৰ ডাঙৰীয়া, তেখেতকো আমি আহ্বান জনাম যে এইখন ঘৰলৈ আহি যাতে ঘৰৰ মানুহৰ লগত বহি সাহস প্ৰেৰণা দিয়ে আৰু সম্পূৰ্ণৰূপে যাতে আৰ্থিকভাৱে কিছু অনুদান তেওঁলোকে দিয়াৰ বাবে চেষ্টা কৰে। তো আমি জানিবলৈ পাইছোঁ যে এইখন ঘৰৰ যি দুখীয়া ল'ৰা কৰ্মসূত্ৰৰ কাৰণে এইখন দোকান ৰেডি কৰিছিলে আৰু দোকানত বহু মূল্যৱান বস্তু আছিলে, কম্পিউটাৰকে আদি কৰি ভোটাৰ কাৰ্ড সম্পূৰ্ণৰূপে তথ্য এই দোকানত আছিলে। আজি সম্পূৰ্ণ জ্বলি নিষ্কাত হৈ গৈছে। আমাৰ বিজনী থানাৰ যি ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছিল, হৈ কিনে আমাৰ বহুত সাহস প্ৰেৰণা দিছে। আৰু আমি দুখিত যে এতিয়ালৈকে আমাৰ বিজনী APDCL-ৰ কোনো ধৰণৰ কৰ্মকৰ্তা ইয়াত ঘটনাস্থলীত আজি উপস্থিত হোৱা নাই। আমি দুখিত। গতিকে আমি চৰকাৰৰ আহ্বান জনাম, যি আমাৰ দুখীয়া ভাইৰ যি এই ঘৰখন জ্বলিব লগা হৈছে, কিছু আৰ্থিকভাৱে যাতে কিছু অনুদান তেওঁক প্ৰেৰণা কৰা হয়, দিয়া হয়। হেল্ল', নমস্কাৰ। মোৰ নাম মহম্মদ শ্বাহজাহান আলী। মোৰ এখন দোকান আছিল, বহুতো সামগ্ৰী কম্পিউটাৰ আদি কৰি আমাৰ গালামালৰ দোকান আছিল। দোকানখন মোৰ ঘৰৰ ওপৰেদি 11,000 ভোল্টেজৰ লাইন গৈছে। এই লাইনৰ পৰা জুই জ্বলি মোৰ দোকানখন জ্বলি গ'ল। সেয়ে মই প্ৰাৰ্থনা যাতে আমাৰ দুখীয়া মানুহ আমাক অলপ সহায় কৰে, একো কৰিব কাৰণে গোটেইখিনি যা আছিল চবখিনি জ্বলি গ'ল। এয়ে মোৰ প্ৰাৰ্থনা, সহায় কৰে।